হেল্ল' বন্ধুসকল, আমাৰ ঘৰত বিশেষ ধৰণৰ এটা অসুবিধাৰ সন্মুখীন কৰে কেৰেলুৱাই। এই কেৰেলুৱা সমস্যা সমাধানৰ বাবে আজি মই আপোনালোকলৈ বিশেষ এটা দিহা লৈ আহিছোঁ। বিশেষ এক আপোনালোকৰ মিশ্ৰণ মই বনাই ৰাখিছোঁ। এইটো আপোনালোকক দেখাম এইটো কি হয়। এই মিশ্ৰণ ভাগ কেনেদৰে প্ৰস্তুত কৰিব সেই বিষয়েও ক'ম, আৰু ইয়াক যদি আপুনি ছটিয়াই থয় বা মেচিনত ভৰাই পেলাই স্প্ৰে কৰি দিয়ে, তেতিয়া আপোনাৰ ঘৰত যি কেৰেলুৱাৰ সমস্যা আছে এই সমস্যা অতি সোনকালে শেষ হৈ যাব আৰু আপোনালোকক সম্পূৰ্ণৰূপে ইয়াৰ সুফল পাব। আৰু সুফল লাভ কৰাৰ পিছত আপোনালোকে কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব যে সুফল লাভ কৰিলে নে নকৰিলে। আজি এই সমস্যাটো কেৰেলুৱাৰ ওপৰত। এতিয়া আহকচোন কি কৰিব চাওঁ। মই প্ৰথমে পানী লৈ লৈছিলোঁ। পানী লৈ লোৱাৰ পিছত মই মিশ্ৰণটো যিহেতু বনাই থৈ দিছিলোঁ, সেইকাৰণে মই আপোনালোকক কৈ দিছোঁ ইয়াত কি আছে। ইয়াত প্ৰথমে আপোনালোকে পানী লৈ ল'ব। পানী লৈ লোৱাৰ পিছত তাত আপোনালোকে 2 চামুচ নিমখ মিলাব, বা আপোনালোকৰ ইমানটো পানী হ'লে 2 চামুচ মিলালে হ'ব। ইয়াতকৈ যদি যথেষ্ট বেছি লাগে তেতিয়া বেলেগ কথা। পানী দিয়াৰ পিছত ইয়াত আপুনি অলপ প্ৰায় 5 ml বা 10 মিলিলিটাৰমান আপুনি ইয়াত ডেটল দি দিব। ডেটল দি দিয়াৰ পাছত ভালদৰে মিক্স কৰি ল'ব। নিমখ দিব, ডেটল দিব আৰু পানী ল'ব, তাত মিক্স কৰিব আৰু ভালকৈ মিহলি হোৱাৰ পিছত তাত আপুনি ভিনেগাৰ দি দিব। ভিনেগাৰ যিটো আমাৰ আচাৰত ব্যৱহাৰ কৰা হয়, প্ৰায় সকলোৰে ঘৰত থাকেই। যদি নাথাকে ভিনেগাৰ আনি ল'লেই হ'ল। ভিনেগাৰ অলপ দি দিব। ভিনেগাৰ অলপ দি দিয়াৰ পিছত যিটো মিশ্ৰণ হ'ব, এই মিশ্ৰণ ভাগ আপুনি যদি স্প্ৰে কৰে তেতিয়া আপোনাৰ ঘৰত কেৰেলুৱাৰ সমস্যা সম্পূৰ্ণৰূপে সমাধান লাভ কৰিব। ইয়াৰ উপৰিও আপুনি যদি কেৰাচিন তেল অলপ স্প্ৰে কৰে বা কেৰাচিন তেল অলপ ছটিয়াই থয় ফেনাইলৰ লগত মিহলাই, তেতিয়াও আপুনি এই সমস্যাটোৰ পৰা সমাধান লাভ কৰিব। কিন্তু তাতোতকৈ অধিক সুফল লাভ কৰিব এই বিশেষ দিহাৰ পৰা। আশা কৰোঁ আপোনালোকে এটা এনেকুৱা মিশ্ৰণ বনাব যাৰ সমস্যাৰ সন্মুখীন হৈছে আৰু অতি সোনকালে সুফল লাভ কৰক। এই কামনা আজিলৈ আহিছোঁ। ধন্যবাদ।